হাই গাইছ, এয়া মই আজি খৰি ফালি আছোঁ। এতিয়া ৰাতিপুৱা আপোনালোকে দেখিছে, এয়া চাওক, মই এয়া খৰি ফালি আছোঁ। এয়া মই খৰি ফলা ঢেৰ বাঁহ আছে। এতিয়া আধাখিনি ফলা হৈছে, বেছি হোৱা নাই। আপোনালোক যিসকল নতুন মোৰ চেনেলটোত আহিছে, ছাবস্ক্ৰাইব কৰিব এনেকুৱা ভিডিঅ'বোৰ চাবৰ কাৰণে। এতিয়া খৰি ফালি আছোঁ। খৰি ফালি পেলাই আৰু কিবা এয়া চাওক, ইমানখিনি খৰি ফালিলোঁ আৰু বাকী ফালিছিলোঁ এইখিনি মই ভিতৰত সুমিয়াই দিলোঁ। দেখাই আছোঁ, এইখিনি আৰু ভিতৰত সুমিয়াই দিলোঁ। কেতিয়াবা গেছ শেষ হ'লে চৌকাতে ভাত বনোৱা হয় যে, সেইকাৰণে খৰিখিনি ফালি যোগাৰ কৰি থৈছোঁ। এতিয়া এয়া আগফালে যাওঁ, আগফালে যাই পেলাই চাওঁগৈ আৰু কেইডাল বাঁহ আছে ফালিবলৈ। আপোনালোককো দেখাই আছোঁ, ব'লক চাওঁগৈ। আৰু এইকেইডাল বাঁহে আছে, মোটামুটি আধা অধি ফালিলোৱে। এইকেইডালো লৈ যাওঁ, পিছফালে এডাল এডালকৈ আৰু ফালোঁগৈ। দাখনো ওলাই এতিয়া মৰিয়াই ফালিব লাগিব। মোৰ খৰি ফলা শেষ, গৰম লাগি গৈছে। এতিয়া যাই পেলাই মই গা পা ধুওঁগৈ, গা পা ধুই চফা হওঁগৈ। এয়া গা পা ধুই আহিলোঁ। এতিয়া কি বনাইছে চাওঁ। খৰি চৰি ফালোঁতে দুপৰীয়াই হ'ল, ঢেৰ খৰি আছিলে। বাঁহখিনি শেষ কৰোঁতে দুপৰীয়াই হ'ল। এতিয়া ভাত কি বনাইছে চাওঁগৈ। এয়া ভাত বনাই আছে, ডিম বইল কৰি আছে। ভাত বনাই আছে, টাইম লাগিব অলপ সময়। ভাত হ'লে আৰু ভাত খাব ভোক লাগিছে। ভাত খাই পেলাই অলপ এতিয়া আৰাম কৰোঁ। এতিয়া ভাত বঢ়া হ'লেই আৰু। আজিলৈ ভিডিঅ'টো ইমানতে, বাই বাই।